হেল্ল' গাইছ, আজি আকৌ বহু দিনৰ মূৰত কলেজ যাবলৈ ওলালো। তোমালোকে দেখিছা ন গাইছ, এতিয়া কেৰি বেগটো লগৰটো বেগত ভৰাই দিওঁ। এতিয়া এনেকৈ লগৰটোৱে মই ওলাই আহিলো, মানে গাইছ আজি আমাৰ কলেজত ফ্ৰেচাৰ্ছ আছে, সেয়েহে চাবলৈ আহিলো। এতিয়া লগৰটোৱে মই আগৰ ফালে এতিয়া চোৱা তোমালোকে গাইছ, একোৱে দেখা নাপায়, এনেকুৱা ধূলি। ৰাস্তাটোও যে কি যে হ'ব নহয় গাইছ। বাৰু এনেকৈ আহি টাউনো পালো, এতিয়া এনেকৈ মানে কলেজৰ ফ্ৰেচাৰ্ছ চোৱা ঠাইখিনিও আহি পালো দিয়ক গাইছ। এতিয়া তোমালোকক এইখিনিতে বস্তু এটা চেক কৰাই দিওঁ, তোমালোকে চোৱাচোন গাইছ। এইফালে মানে ফটো ফ্ৰেম বনাই লৈছে, মানে কাপোল সিহঁত দুজনে। তাৰপাছত এইফালে এজন কাপোল, এইফালে আকৌ লগৰ এজনীয়ে বাইক চলাব ওলাইছে, দেখিছা ন গাইছ। তোমালোকেও যদি কোনোবাই জানা ন গাইছ, চলাবলৈ আহিবা তাৰ লগত। এতিয়া এনেকৈ লাহেকৈ ষ্টাৰ্ট হৈছে আৰু গাইছ, তোমালোকে চোৱা। আৰু এইজনী হৈছে আমাৰ গাঁৱৰে ভণ্টি, সেয়েহে তোমালোকক অলপমান দেখুৱালো। তাৰপাছত ইয়াতে আমাৰ মানে কলেজৰে ভণ্টি এজনী আছে, তাৰপাছত তাইৰ লগৰ দুজনী এনেকৈ নাছিলে। তাৰপাছত এতিয়া আকৌ আমাৰ বেক ডান্সাৰ কেইটা নাচি আছে গাইছ, তোমালোকে দেখিছা ন গাইছ। বেক ডান্সাৰ মেইন নে কি কোৱা গাইছ তোমালোকে? কলাপ কৰি থৈছো ভিডিঅ'টো, ইনষ্টাত গৈ তোমালোকে চাবা গাইছ, ফালি দিছে একেবাৰে। তাৰপাছত এতিয়া আকৌ ৰাস্তাৰ পৰা এনেকৈ চাব লগা হৈছে, তাত চাব নোৱাৰি গাইছ।